মই তাইক যাবলৈ নোৱাৰে বুলি কৈছো নোৱাৰে তই লাগিলে যাও যদি তই যাগে তুমি তাই যাব নোৱাৰে ময়ো জিদ ধৰিব পাৰো কিন্তু কৈ দিছো অকণমান বক চক আপুনি যদি মাৰ ঘৰলৈ যাব না আপোনাক যদি মাৰ পৰা বঞ্চিত কৰি ৰাখিব পাৰিছে মোৰ মাও আজি পৰা মোৰ পৰা বঞ্চিত হৈ থাকিব মই গলো যি গলোৱে মই ঘূৰি ৰাখো আৰু যাও যদি যায় তই নেলাগে আহিব ৰুবি ৰুবি মই গলো যি গলোৱে মই ঘূৰি ৰাখো আৰু যাও যদি যায় তই নেলাগে আহিব ৰুবি ৰুবি অ মা ক'ত গ'ল জানো মাজনী অ মা অ আপুনি ইয়াত বহি আছে এনেকে মন জীৱনকে বহি আছে যে মই চাহ আনিছিলো আপোনাৰ চাহ খাবৰ সময় হ'ল নহয় চাহ দিবলৈ আহিছা আজি যে ইমান দিন হ'ল ছোৱালীজনী যে খবৰ এটা নাই এতিয়ালৈকে ফোনটো কৰিলেও যে ফোনটো তাই নধৰে তোমাৰ কাৰণেহে হৈছে এইবিলাক চাহ খাবলৈ মন যোৱা নাই যোৱা নাখাওঁ মই চাহ আপুনি এনেকে কেলে হৈছে বাৰু কেলে নকম বাৰু তোমাৰ কাৰণেহে সেইখনটো লাগি পেলাই তাই গুচি গৈছেগে চবতে মই মানে তোমাক হকা বাধা কৰি থাকো একেবাৰে তোমাক মই একেবাৰে নাৰাখোৱে মই বোৱাৰী নিচিনাকে ৰাখো ছোৱালী নিচিনাকে নেৰাখোৱে তোমাৰ কিমান হেৰি মোক ভাল লগা নাই সেইকাৰণে মই বহি আছো এনেকে কি কৰিলো বাৰু মায়ে এনেকৈ কৈছে তাইকে বেছি কৰিবলৈ আহিছে তাই মানে কিমান কথা তাইৰ কাৰণে মোৰ ছোৱালীজনী ঘৰলৈ গৈ পেলাই এতিয়া মোক মোৰ তালৈ নাহে বোলে তাই নাহে বোলে এতিয়া মোলৈ ফোনো নকৰে তাই ইমানেই তাইক বেয়া পালে মোক মই ইমানেই মানে বোৱাৰীক মানে বেয়া ব্যৱহাৰ কৰোঁ এনেকুৱাহে বুজাবলৈ গ'ল তাই এতিয়া কান্দি পেলাই শুনাবলৈ আহিছে চাল্লা খালি অনবৰত মাকৰ ঘৰলৈ যাওঁ ইয়াত যেন তাই খাবলৈ নাপায় পিন্ধিবলৈ নাপায় ফুৰিবলৈ নাপায় একোৱে নাপায় তাই খালি মাকৰ ঘৰখনতে একোৱে নাই তাই বেছি এজনী দেখিবলৈ মন নোযোৱা হৈছে এজনীক মোৰ ছোৱালীজনী মোৰ বুকৰ পৰা আঁতৰাই লৈ গ'ল তাই ফুলকিজোপাত পানী অকণ দিবলৈ খবৰ নাই কাম বনবোৰ যে কৰিব লাগে গাত মানে কথা ভালকে লগাই নাই ওপৰে কাম কেইখন কৰিব আৰু হৈ গ'ল আৰু বহি পেলাই আৰামত মোবাইল টিপি বহি থাকিব কাম কৰে এয়া গছৰ পুলি মৰি গৈছেগে লেৰেলি গৈছেগে খবৰে নাই তাৰমানে অ মা কি এই পুহাৰী এজনী আহিছে মাছ কেইটামান লওঁ নেকি আপুনি এইকেইদিন ভালকে ভাত খোৱাই নাই মই ভাত পানী মোৰ মাছ খাবলৈ মন যোৱা নাই আৰু মই নেখাওঁ তাই নাহালৈকে তাই যেতিয়ালৈকে মোৰ ঘৰলৈ নাহে তেতিয়ালৈকে মাছ মাংস অনা বন্ধ আমাৰ ঘৰত কোনেও খাব নালাগে তইও খাব নালাগে ন আপুনি কেইটামান ভালকে খাব পাৰিলে মাছ নেখাওঁ মোৰ মনৰ দুখত এতিয়া মোৰ মাছেদি মই ভাত নাযায় পেটলে আপোনাৰ কাৰণে কৈছিলো আপুনি খাব পাৰিলে নেখাওঁ মই খাব পাৰো মোৰ ছোৱালীজনী যেতিয়া ঘৰলৈ নাহিব মই মাছ মাংস খাব পাৰো মোৰ পেটলৈ যাব নেখাওঁ মই তহঁতেও খাব নোৱাৰো কোনেও খাব নোৱাৰো তাই নহালৈকে মাছ মাংস অনা বন্ধ এখন ঘৰত চাহ খাই নে চাহ বনাও নে বনাগে যা ৰিং হৈ কাটি গৈছেগে ফোনটো ৰিচিভ নকৰে ইমান ৰিং হৈছে ৰিংবোৰ কাটি গৈছেগে ফোনটো ৰিচিভ নকৰে মহা সমস্যাত পৰিলো ডাঙৰ চিন্তা হ'ল নহয় মোৰ কি হ'ব এতিয়া বাৰু ইমান মিছ কল গৈছে বা ৰিপ্লাইটো দিওঁ ছোৱালীজনী কিবা এটা হ'ল নেকি বাৰু বৰ ডাঙৰ কথা হ'ল নহয় এতিয়া খবৰটো কেনেকৈ পাম কি হ'ব অ মা ফোন পাইছে নে নাই পোৱা নহয় ফোনটো নধৰে নহয় তাই কিবা হ'ল হেৰি মই কথা এটা ভাবিছো আপুনি নহ'লে ৰিজুৱেটৰ ঘৰৰ পৰা এপাক গৈয়ে আহকগে নহ'লে এপাক গৈ আহোগে নেকি কিবা হৈছে গম পোৱা নাই নহয় মই এইটো কথা মনলৈ আহাই নাছিলে ক'বতো নোৱাৰি তাইৰ বা কি হৈছে কিবা গা চা বেয়া হ'ব পাৰে ফোনটো ইমান কৰিলেতো তাই এবাৰ হ'লেওতো ধৰিলে হয় হাজাৰ হ'লেও দিয়াচোন মাক নহয় জানো মই তাকে মোৰ লগত হাজাৰ লাগিলেও তাই ফোনটো ৰিচিভ কৰিলেহেঁতেন কিবা এটা বিপদ নিশ্চয় হৈছে তাকেতো আপুনি হেৰি কৰক 10টা বাজিছে এতিয়া জকে নেকি না যাওঁৱেই জকে মই কাপোৰ কেইটা বান্ধি দিছো ৰ'ব আপোনাক দিয়া কাপোৰখিনি বান্ধি দিয়া মই ওলাওঁৱেই কাপোৰ কেইটা ভৰাই দিলো
কাপোৰ কানি বান্ধিছানে? বান্ধিলো হেৰি অ মা মই যাওঁ নেকি আপোনাৰ লগতে? নালাগে তই যাব নালাগে। তই গৈ পেলাই তাই গৈ সংসাৰখনহে ভাঙি দিবি। নালাগে যাব। এইবাৰ মই গৈ আহোগেচোন কিবা হৈছে। দিয়ক হ'ব দিয়ক মই কাপোৰখিনি বান্ধি দিলো দিয়ক। কিবা খোৱা বস্তু কিবা কিবি আছে দিছো অ মা আহক। ভালকে থাকিবা দেই। এই তলাটো দিনতে মাৰি থবা। দিয়ক হ'ব দিয়ক। আৰু হেৰি ভালকে থাকিবা মুঠতে। কিবা দিগদাৰ হলে ফোন কৰিবা। ফোন কৰিব সেই মই আহিমেই বাৰু। ৰিক্সাৱালাটো মাতিছিলো আহিব ৰ'ব উঠি পেলাই। হয়নে? উঠি আহিব? উঠি আহিব ৰ'ব। ঠিক আছে। কাপোৰবোৰ শুকুৱাই নাই দেখোন 1টা বাজিলেগে। মায়ে ফোন কৰি পালেহি দেখোন। মা পালেহি। মা পালেহি? মা পালে। মই কাপোৰ মোৰ চাদৰখন পিন্ধো। তুমি আৰম্ভ কৰি দিয়া দেই। প্লেনিংটো আৰম্ভ কৰি দিয়া দেই পটাপট। মই চাদৰখন সলাই পটককৈ চাদৰখন মেৰিয়াইহে লওঁ মই আৰু। ঘৰতে ঝাৰু মাৰি থাকিবি নে ভাত পানী বনাবি? এই বেলি দিবলৈকে ঘৰতে ঝাৰু মাৰি আছ আৰু। সপ্তাহে খালি মাকৰ ঘৰলৈ যোৱা। আকৌ মাকৰ ঘৰৰ পৰা আহি পেলাই মাকৰ ঘৰত মাকলৈ ফোন গোটেই দিনটো ফোনতে লাগি থাকিব মাকৰ লগত। বাপে এইবাৰ মই ফোন কৰিছো নহয়। ইমান ফোন কৰ মাৰলৈ চাম। সোনকালে ভাত খাই মোৰ ভোক লাগিছে। সোনকালে ৰুবি তুমি পালাহি? ইমান দিন হ'ল তোৰ খা খবৰ পোৱা নাই। তাৰপিছত মনটো ভাল লগা নাই। বোৱাৰীয়ে মোক পঠিয়াই দিলে। এই বেগটো মই সেই দোকানখনতে থৈ আহিলো। তই লৈ আহিবিগেচোন। দাঙিব নোৱাৰিলো মই। এই ফোন চোন নকৰিলা যে? ফোনটো ইমান ফোন কৰিছো। ফোনটো যে তই নধৰই আকৌ। মই ফোনটো চাগে কামত লাগি থাকো চাগে। ব'লা জানো পাই ক'ব নোৱাৰো। লৈ আহোগে তুমি ব'লা বহাগে। বোৱাৰীজনী কেনি গ'লগে বাৰু? ৰুবি বিয়নী পালেহি? হয় মই গমেই নাপাওঁ। কেতিয়া পালেহি? এই মাত্ৰ পালোহি। তাইক আকৌ হেৰি বেগটো লৈ আহিবলৈ দিছো। মই সেই দোকানখনতে থৈ আহিলো। দাঙিব পৰা নাই যে। তাকে ভাত বনাবলৈ ক'লো। ক'ত গ'ল বা? বেলি দুপৰ হ'ল দেখিছেনে? এতিয়ালৈকে ভাতেই বনোৱা নাই। আপোনাৰ জীয়েক আৰু কৈছো নহয় একো কামৰ ছোৱালী নহয় মানে। চিঞৰি থাকিব লাগে চবফালে কাম কৰকে। ঘৰত আকৌ তাই তেনেকুৱা নাছিলে। এতিয়াবা ঘৰতো চবেই ভাল থাকে। ঘৰলৈ গ'লেহে চব বেয়া হয়। জানো পাই। এই কাপোৰকেইটা সলাই লোৱাগে ব'লা নহ'লে। কাপোৰ কেইটা সলাই লওঁগে। যা আমাক চাহ অকণ দেগে যা। একদম মজা হৈছে নে? আৰু দিম আৰু আছে। সলালো। দিয়া ইমান গৰম। তই বৰ কষ্ট পাইছ ন গৰমত? চাদৰ মেখেলা সোপা যে পিন্ধি আছ। কি কৰিবা? পিন্ধিবই লাগিব আৰু ইয়াত। চুইদাৰ মেক্সি এইবোৰ পিন্ধি থাকিব নোৱাৰ জানো? চুইদাৰ মেক্সি মায়ে পিন্ধিব নিদিয়ে নহয় শাহু মায়ে। হয় নেকি? পিন্ধিবলৈ নিদিয়ে চুইদাৰ মেক্সি। ইছৰাম ঘৰতহে পিন্ধিব পাৰিলিহেঁতেন দে। নিদিয়ে এইবোৰ পিন্ধিবলৈ ইয়াত। কি কৰিবা এতিয়া? উপায় নাই আৰু। বিয়নী আপুনি বাৰু তাইক মেক্সি চুইদাৰ পিন্ধিবলৈ ক'ব লাগেনে? তাই বোৱাৰী নহয় জানো মোৰ? হয় বাৰু দে। আপোনাৰ বোৱাৰীক বাৰু আপুনি দিয়ে জানো পিন্ধিবলৈ? দিয়ে নে? মই নিদিওঁ বাৰু দে। তেতিয়াহ'লে মইনো মোৰ বোৱাৰীক কিয় দিম বাৰু পিন্ধিবলৈ? এইবোৰ কথা নিশিকাব তাইক। তাই এতিয়া চাদৰ মেখেলা পিন্ধি থাকক। হ'ব দিয়ক আপুনি বহক। বহা মই চাহ একাপ বনাই লওঁগে দেই। আপুনিনো বাৰু চুইদাৰ মেক্সি পিন্ধিবলৈ ক'ব লাগে নে মোৰ বোৱাৰীজনী? মোক চাৱাই নিদিয়ে নহয় ৰুবি। মায়ে আপেল আনিছিলে নেকি? দুটা হেৰি তাৰে কাটি আনচোন। মালৈকে মোলৈকে ভাত খোৱা দেৰি হ'ব নহয়।
মই আকৌ ছোৱালীজনীলৈ আপেলকেইটা লৈ আহিছিলোঁ সেইকেইটা এতিয়া তেওঁহে খাব। ইমান গৰম পৰিছে বিয়নী। চাম কি ক'ব আৰু বৰ গৰম পৰিছে অ'। বাপৰে বাপ মানে আপোনালোকৰ ফালে গৰম আছে নে নাই? এই আছে আছে বহুত গৰম। অঁ পিছে ৰাতিপুৱা সময়ত আকৌ অকণমান চেঁচা পৰা হৈছে বতৰটো। অঁ এইখিনি সময় একেবাৰে আৰু ৰ'দটো এবাৰ ইমানেই উগ্ৰ ৰ'দ এটা দিছে নহয় বৰ অশান্তি পাইছোঁ আৰু। এতিয়া চাগে বোৱাৰী অকলেহে আছে ঘৰত? বোৱাৰী অকলে আছে। পাই দিহি অঁ অকলে অকলে কি কৰিব বাৰু তাই? থাকিব টিভি চিভি চাই থাকিব। মই বোলো ভালকে থাকিবা দুৱাৰ তলা চলা মাৰি সোমাই থাকিবা বাহিৰলৈ বৰকে নোলাবা বুলি কৈ থৈ আহিছোঁ। অঁ তাইহে জোৰকে পঠিয়ালে মোক। অঁ তাকেতো অঁ অঁ মই গম পাইছোঁ এই ৰুবিয়ে কৈ থাকে নহয় বৰ ভাল বোলে নবৌজনী। অঁ কৈ থাকে তাইৰ কথা। হয় হয় ভাল ভাল বৰ ভাল। মইহে জানো মোৰ বোৱাৰী কেনেকুৱা। অঁ আপুনিও বোলে বোৱাৰীক বৰ মৰম কৰে? হয় হয় মই বৰ মৰম কৰোঁ। অঁ কোৱা শুনিছোঁ। অঁ অঁ ভাত দিলো আহক। অঁ অঁ গৈছোঁ গৈছোঁ। অ' বিয়নী ব'লক ভাত বাঢ়িলে বোলে খাওঁগৈ। অঁ ব'লক ব'লক আহক আহক ভাত দিলো আহক। মা ব'ল ব'লা। ৰাচোন কি হ'ল? আপেল খালি জানো তই? মই আপেল খালো দিয়া মই দুটাহে আনিছিলোঁ। অ' খালো মই কেলে চিন্তা কৰিবলে অনা নাছিলোঁ নহয় তোলেহে আনিছিলোঁ মই। একো নহয় মই খালো তুমি সেইবিলাক চিন্তা কৰিব নালাগে ব'লা ব'লা। অ' বিয়নী অঁ আহক অঁ আহিছোঁ আহিছোঁ। অ' ৰবি তয়ো খাই আহিব না আমাৰ লগতে। অঁ মই ক'ত নালাগে অঁ বোৱাৰী নালাগে বোৱাৰীয়ে পিছত খাব। বোৱাৰীক আমাৰ লগত নিদিওঁ নোখোৱাওঁ নহয়। হয় নেকি? অঁ অঁ তাইক পিছতহে খাবলৈ দিম। অঁ মই হ'ব আহক আমি দুজনী খাই লওঁ আগতে। অঁ হ'ব দিয়ক। আহিছে আহিছে। অ' মা হা হেৰি ছাগলী মাংস অকণকে আনোনে? অ' ছাগলী মাংস? অঁ এই ইমান গৰমত ছাগলী মাংস? অঁ এই মায়ে ভাল পাই যে খাই। অ' ভগৱান এই যোৱা মাহত খাইছিলেহে ছাগলী মাংস। কিমান দাম জানানে ছাগলী মাংসৰ? ইমান দাম দি মই এনেকৈ মাংস খুৱাই থাকিব নোৱাৰোঁ দেই। এই ল'ৰাটোৱে পইচাকেইটা পঠাইহে তাই ইটো খাওঁ সিটো খাওঁ কৰি থাকোঁতে যায়। নালাগে দেই এতিয়া ছাগলী মাংস খাব। মায়ে খাব খাই ভাল এই মাৰে এতিয়া নাখায় আৰু ছাগলী মাংস এই গৰমত। মায়ে নাখায় দে। অ' ৰবি অ' হেৰি কি ক'ৰবালৈ গৈছিলা নে তুমি? অকণমান বাহিৰতে ঘূৰি পকি আহিলোগে। অঁ তুমি এইখিনিতে অকণ বহাচোন ইমান গৰমত ৰেষ্ট অকণ লোৱা। হয় দেই বৰ গৰম অ'। অঁ অ' মা এই তেতিয়াহ'লে মাছ কেইটামানকে আনো নেকি নহ'লে? এই গৰমতো মাছবোৰ গেলি আছে চাগে। অঁ মায়ে এই গেলা মাছ খোৱাবি নে মাক? কিহেদি ভাত খাম এই তেতিয়াহ'লে মা আজি? থাকিব নহয় কেইদিনমান খাব দে ভাল মাছ অকণ আনি খুৱাম আৰু পিছত। অঁ মই ছাগলী মাংস অকণ আনিম বুলি ভাবিছিলোঁ। ছাগলী মাংস এই কৈছে বিয়নী মই বোলো এই গৰমত বিয়নী ছাগলী মাংস নোখোৱাবি দেই। নালাগে একো আনিব নালাগে। অঁ খাব বিয়নী মই যামগে নহয়। মই নাথাকো ৰাতিপুৱাই যামগে। কেলে যোৱা আকৌ ইমান আকৌ ইমান দিনৰ মোৰ মূৰত আহিছে। বোৱাৰীজনী অকলে আছে নহয়। এই দুদিন থাকা ইমান দিন। থাকিব আৰু দিয়ক বোৱাৰীয়ে নাই নাই নোৱাৰি নহয় ঘৰখন তেনেকে এৰিব। মই যামগে কাইলৈ ৰাতিপুৱাই। অঁ এই দুদিনমান থকা হ'লে ভাল লাগিলহেঁতেন। পিছত আহিম দিয়ক কেতিয়াবা। আপুনি আকৌ বেয়া চেয়া নাপাব মই আপোনাৰ ছোৱালী ধুনীয়াকৈ ৰাখিছোঁ। অ' নেপাওঁ তাই কয় নহয় আপুনি তাইক খুব মৰম কৰে। তাই গৈ কয়গে মোৰ শাহু এনেকুৱা মোৰ শাহু তেনেকুৱা। একদম বিৰাট মানে আপোনাৰ নাম লৈ থাকে তাই। অঁ মই খোৱা বোৱাটো বৰ হেৰি নধৰোঁ। হয় হয়। আৰু এইবোৰবিলাক ক'ৰবাত যোৱা মেলাতে মই ঘৰলৈ পঠাই নাথাকোঁ জানো। অঁ সপ্তাহে তাই ঘৰলৈ গৈয়ে থাকে। যা বোলো যা মা অলপ চাই আগে এবাৰ। অ' মা অ' তুমি কাপোৰ পিন্ধিলাই যে? অ' নাই মই ওলালোৱে যাবলৈ অ' আই। মই ইমান ৰাতিপুৱাই যাবলৈ ওলালে যে চাহ অকণ খাই নালাগে মই ঘৰতে খাম দে। মই গাটো ধুই আহোঁগে কিবা কেইটামান খাই যোৱা। নেখাওঁ মই একো নেখাওঁ। অ' তই ভালকে থাকিবি। অ' কেলে কান্দিছা? তই থাকিবি ভালকে। অ' কেলে কান্দিছা? কষ্ট দিছো এখন ঘৰলৈ বিয়া দি পেলাই মোৰ বৰ দুখ লাগিছে বুজিছনে। অ' মা তুমি কান্দি লাভ নাই। তুমি বৌৰ লগত কৰা কৰ্মৰ ফলে মই পাইছোঁ মা। বৌক আৰু তুমি কষ্ট নিদিবা। নাই নাই তুমি বৌক যিমানে কষ্ট দিবা মই এইফালে সিমানে কষ্ট পাম। তুমি কষ্ট নিদিবা আৰু নিদিওঁ তাইকো কষ্ট নিদিওঁ মই মই যাওঁগে আৰু এতিয়া দে তই ভালকে থাকিবি। তই যাবি দেই। অ' তই যাবি। তুমি হেৰি কৰা অ' মা অ' মা যাবলৈ ওলালে নহয়।
অ' ওলালে নে বিয়নী? হয় হয় অ' আই ইমান সোনকালে ওলালে মই গায়ে ধোৱা নাই, গাটো ধুই আহোঁ ৰ'ব। নালাগে দিয়ক, একো নহয়, মই সোনকালে গৈ পামগে, মানে সেই ৰ'দটো বেছি যে সেইকাৰণে সোনকালে গৈ পেলাই ঘৰতে চাহ একাপনো খোৱাকে যায় নে? চাহকাপ মই নেখাওঁ, চাহকাপ খাই যাম, মই চাহকণ বনাই আনোগে। নেখাওঁ, চাহকাপ নেখাওঁ মই। হেৰি বিয়নী সেই গৈ থাকো, বেয়া চেয়া নাপাব। যাওক, আপুনি বেয়া চেয়া নাপাব। আপোনাৰ ছোৱালীক মই কষ্ট দিয়া নাই, আপুনি দুখ কৰিব নালাগে যাওক। নহয় হেৰি তাইক যাবলৈ দিব, যাব। অ' ঘৰৰ পৰা সিদিনাখন গৈ আহিছে হে, তথাপিতো দিব। সপ্তাহে আমি নোৱাৰিম নহয় বিয়নী, বেয়া নাপাব। সপ্তাহে মাকৰ ঘৰলৈ গৈ থাকিলে এইখন ঘৰৰ কামবোৰ কোনে কৰিব বাৰু? হয় বাৰু, হয়নে নহয় বাৰু? তথাপিতো হেৰি দিব, আপোনাৰ সুবিধা মতে সুবিধা মতে যাব। দিয়া হ'ব দিয়া। বেগটো আগফালে থৈছা নেকি? বেগটো আগফালে চাদৰখন তাতে ভৰাই থাকেচোন, যাম মই এই বেগটো লৈ যাম। দিয়া হা হা। হেৰি তই ভালকে থাকিবি। দিয়া দিয়া হ'ব দিয়া। অ' মা গ'ল? ৰিক্সাত উঠাই থৈ আহিলো। এটা কথা হ'ল নহয়। কি হ'ল? এতিয়া মায়ে সঁচাকে কৰিছো বুলি ভাবিছে নেকি বাৰু? ভাবিলেও ভাবক দিয়া, এইখিনি কৰাই যদি বৌয়ে অকমান শান্তি পায় সেয়াই বহুত দিয়া। সেইটো বাৰু হয় বাৰু। মোৰ বেয়াও লাগিছে, মাজতে কন্দা নামোৱা হৈ গৈছে যে। সেইটো হয় বাৰু, বেয়াটো লাগিছে। সেইখিনি বেয়া লাগিলে কি হ'ব, অকমান তেওঁতো কিবা এটা শিকিছে, এটলিষ্ট শিকি পেলাই যদি বৌ শিক্ষা এটা পাইছে দে মা। হ'ব দিয়া। ব'লা ব'লা, মই চুইজাৰটো পিন্ধি লওঁগে দেই। চুইজাৰ পিন্ধি যা। খুৰা ইমান গৰম। ৰাম, ভাগৰ লাগি গৈছেগে আৰু দেই। অ' মা, আপুনি পালেহিয়ে যে, কালি কৈছিলে হে? কি হ'ল? ৰুবি খবৰ পালেনে? ভালনে তাই? অ' মা, তাই ৰুবি কি গা বেয়া নাই? এনে কি হ'ল? আপুনি কান্দিছে যে কেলে? অ' মা, কি হ'ল? ৰুবি মম্মী, মই তোমাক ইমান বেয়া ব্যৱহাৰ কিয় কৰিছিলো? অ' মা, আপুনি বেয়া ব্যৱহাৰ কৰা নাই নহয়। নাই, মই তাক শাস্তি পাইছো এতিয়া। মই তাক শাস্তি পাইছো। অ' মম্মী, মোৰ ছোৱালীজনীৰ লগত চব বেয়া হৈছে। কি কম তোমাক, মই কি কম? তাইক নহয়, শাহুৱেকে ইমান বেয়া ব্যৱহাৰ কৰা দেখি আহিছো। মোকো ভাল ব্যৱহাৰ কৰা নাই। মই মানে এইবোৰ চাই থাকিব নোৱাৰো, সহ্য কৰিব নোৱাৰি মই গুচি আহিলো। তাইৰ শাহুৱেকজনী বৰ ভাল দেখোন, কি হ'লনো আকৌ? নাই, ভাল বুলি তাই এনেই কয় আমাৰ আগত, এইবিলাক মিছা কথা চব। মই তোমাক আজি এবাৰ বেয়া ব্যৱহাৰ নকৰো আৰু দেই। মই বৰ কষ্ট পাইছো, জানা। মই বহুত বেয়া ব্যৱহাৰ কৰিলো। আজিৰ পৰা তুমি ছোৱালী হৈ থাকিবা দেই। তুমি চুইদাৰ পিন্ধিবা, মেক্সিও পিন্ধিবা, এইবোৰ চাদৰ মেখেলা এইবোৰ পিন্ধিব নালাগে। যি মন যায় তাকে খাবা। মই চাদৰ মেখেলা পিন্ধিব, মই আপুনি যিটো বেয়া পায় মই সেইটো নকৰো। নাই, মই বেয়া নাপাওঁ। তুমি মোৰ ছোৱালীৰ নিচিনা। মই পালো, ভাল শিক্ষা পালো মই। মোৰ ছোৱালীজনীৰ লগত কি যে হৈছে।